অনামিকা বুটিক্সৰ প্ৰথমটি লং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখাব বিচাৰিছোঁ কটন নুনিৰ কেইটামান ভাল যোৰা। যিকেইটা যোৰা মোৰ ওচৰত নতুনকৈ আহি পাইছে সেইকেইটা যোৰা লৈ মই আপোনালোকলৈ আহিছোঁ। আপোনালোকৰ ওচৰত আহিছোঁ, কিবা ফুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব, যিহেতু মই নতুন, আপোনালোকে মোক ক্ষমা কৰি আঁকোৱালি ল'ব বুলি আশা থাকিল। এয়া মই আপোনালোকক দেখাবলৈ লৈছোঁ কটন নুনিৰ এটা ধুনীয়া যোৰা। এই যোৰাটো আপোনাৰ গ্ৰীণ কালাৰত, মেহেন্দি গ্ৰীণ কালাৰত আপোনাৰ মুগা সূতাৰে কাম কৰা আছে। এইটো আপোনাৰ ব্ৰকেট ডিজাইনত কৰা হৈছে। এইখন ইয়াৰে মেখেলা, ইয়াত আপোনাৰ এইবিলাক ছাইড পাৰি ব্লাউজৰ পিছতো এনেকৈ এটা ছাইড বৰ্ডাৰ থাকিব। আৰু এইখন হৈছে আপোনাৰ চাদৰখনত মাজত বুটা নাথাকিব। আঁচলটো তেনেদৰে মুগা কালাৰেৰে কাম কৰা হৈছে। আৰু আপোনালোকে যদি ল'ব বিচাৰে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। অন্য এজন ধুনীয়া কটন নুনি লৈ আহিছোঁ এইবাৰ। এই কটন নুনিজন দেখিছেনে, কিমান ধুনীয়া কালাৰ কম্বিনেশ্যন। এইখন হৈছে ইয়াৰ চাদৰ আৰু এইখন হৈছে ইয়াৰ মেখেলাখনতো সুন্দৰকৈ কাম কৰা আছে। মেখেলাখনৰ লগতে ইয়াতে এইবিলাক ছাইড পাৰিবিলাক দিয়া আছে। ইয়াতে ব্লাউজ পিচটো আছে একেলগে, ব্লাউজ পিচতো এনেকৈ এটা ছাইড পাৰি থাকিব। ইয়াৰ পিছত মই অন্য এটি ডিজাইন লৈ আহিছোঁ কটন নুনিৰ। এইটো এটা অতি সুন্দৰ কালাৰ আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে আপোনাৰ মেৰুণ কালাৰ আৰু গুণা কালাৰেৰে কাম কৰা আছে। এইখন হৈছে ইয়াৰ মেখেলা আৰু ইয়াতে মেখেলাখনৰ লগতে ছাইড বৰ্ডাৰবোৰ ইয়াত দিয়া আছে। ব্লাউজ পিচটোতো এনেকৈ এটা পটি থাকিব। আৰু এইবাৰ লৈ আহিছোঁ মই অন্য এটি কটন নুনিৰ নতুন ডিজাইন, য'ত ছাইড বৰ্ডাৰটো হাতে বচা হৈছে। ইয়াত ধুনীয়াকৈ পিংক কালাৰেৰে কাম কৰা আছে। আপোনালোকে দেখিব পাইছে কিমান ধুনীয়াকৈ কামবিলাক কৰা হৈছে। এইখন হৈছে ইয়াৰ মেখেলাখনত লগতে এনেকৈ ব্লাউজৰ পিচটো দিয়া আছে। ব্লাউজৰ হাতত এনেকৈ কাম কৰা থাকিব। এইটো এটা কটন নুনিৰ আন এটা যোৰা। এই যোৰাটো আপোনাৰ ব্ৰকেট ডিজাইনৰ, চাদৰত এনেকৈ কাম কৰা থাকিব, মাজত বুটা নাথাকিব। এইখন হৈছে ইয়াৰ মেখেলাখনৰ লগতে আপোনাৰ ছাইড বৰ্ডাৰবোৰ দিয়া আছে। লগত ব্লাউজ পিচটো ইয়াতে আছে, এনেকৈ ছাইড বৰ্ডাৰ থাকিব। অকণমান কালাৰটো ফেডেড দেখিব পাৰে, কিন্তু মোৰ মোবাইলৰ কাৰণেহে হৈছে। কালাৰটো কিন্তু খুবেই ধুনীয়া। কটন নুনিৰ এইটো আন এটা যোৰা। ইয়াতে আপোনাক এনেকৈ চেল্ফ বৰ্ডাৰ কৰা আছে। বৰ্ডাৰটো হাতে বচা আছে। ইয়াতে ইমান ধুনীয়াকৈ বুটাবিলাক দিয়া আছে। এইখন হৈছে ইয়াৰ মেখেলাখনতো এনেকৈ এটা থকা আছে আৰু ওপৰত এনেকৈ বুটা আছে। আৰু এইটো দেখিছেনে, ইয়াৰ ব্লাউজ পিচটোত এনেকৈ কাম কৰা থাকিব। চাদৰখন আপোনালোকক মই ধুনীয়াকৈ খুলি দেখাইছোঁ। এনেকৈ দেখিছেনে, এনেকৈ ছাইড বৰ্ডাৰটো কৰা আছে। ইয়াতে আপোনাৰ এনেকৈ বুটা বচা আছে। মেখেলাখনটো দেখালোৱে এইমাত্ৰ। এনেকৈ ধুনীয়াকৈ মেখেলাখনতো কাম কৰা আছে। কাপোৰৰ কোৱালিটি খুব ধুনীয়া, আপোনালোকে ল'ব পাৰিব। কটন নুনি ব্ৰকেট ডিজাইনৰ এইটো এটা ডিজাইনত আছে আপোনালোকৰ। এইটো এটা ধুনীয়া কালাৰত আছে, মুগা কালাৰেৰে কাম কৰা আছে, মেহেন্দি গ্ৰীণ কালাৰটো। ইয়াৰে মেখেলাখন হৈছে এইখন ইয়াৰে মেখেলা। ইয়াতে আপোনাৰ ব্লাউজ পিচটো দিয়া আছে। ব্লাউজ পিচটো আৰু ছাইডৰ বৰ্ডাৰবোৰ এনেকৈ থাকিব। খুব ধুনীয়া কালাৰ কম্বিনেশ্যন। এইটো এটা ব্ৰকেট ডিজাইনত ধুনীয়াকৈ কালাৰ কৰা আছে। ব্লু কালাৰত আপোনাৰ ডাৰ্ক ব্লুৰে কালাৰ কৰা আছে, দেখিবলৈ পাইছে। মাজত এনেকৈ প্লেন থাকিব, মাজত বুটা নাথাকিব। এইখন হ'ব ইয়াৰে মেখেলা আৰু ইয়াতে এনেকৈ ছাইড বৰ্ডাৰ আৰু ব্লাউজ পিচটো এনেকৈ দিয়া আছে। এনেকুৱা সুন্দৰ কাপোৰ লৈ আপোনালোকৰ মাজত মই পুনৰে আহিম। আপোনালোকে সহায় সহযোগিতা কৰিব আৰু কিবা ভুল ভ্ৰান্তি হ'লে মোক ক্ষমা কৰি দিব। ধন্যবাদ।